হেল্ল' বন্ধু বান্ধৱীসকল, আজি দুটাকৈ কচুৰ ৰেচিপিৰ সৈতে দুপৰীয়াৰ ভাত সাজ লৈ আহিছোঁ। মই কচুখিনি এনেকৈ জ্বলা, পিঁয়াজ আৰু আদা নহৰুৰ সৈতে এনেকৈ মিক্স কৰি লৈছোঁ। তাৰপিছতে মাছকেইটা ভাজি লৈ সেই একেটা কেৰাহীতে মই অকণমান দিছোঁ পাঁচফোৰণ আৰু এটা শুকান জলকীয়া। এইখিনি ভালদৰে ভাজি লৈ মই এই মিক্স কৰি লোৱা গ্ৰাইণ্ডাৰত কচুখিনি ঢালি দিছোঁ। তাৰপিছতে নিমখ, হালধি, জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি অকণমান দি মই ভালদৰে এইখিনি ভাজি লৈছোঁ। বহু সময় ভাজি যেতিয়া কচুৰ পৰা পানীখিনি শুকাই গৈছে, তেতিয়া মই ইয়াতে আঞ্জাৰ কাৰণে পানী এড কৰিছোঁ আৰু লগতে দি দিছোঁ মাছকেইটা। এনেকৈ আপোনালোকেও খাই চাবচোন কেনেকুৱা লাগে। মোৰ হ'লে খাই বহুতেই ভাল লাগে, মাজে মাজে মই এনেকৈ খায়ে থাকোঁ। তাৰপিছতে এইপিনে আৰু কচুৰ পাতখিনিনো কেলেই পেলাই দিওঁ, সেইকাৰণে ভাবিলোঁ এইখিনিও কিবা এটা বনোৱা যাওক। তাৰ বাবে বেচন গুড়া আৰু অকণমান মছলাৰ সৈতে মই এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। তাৰপিছতে মই ভালদৰে ধুই চাফা কৰি লোৱা কচুৰ পাতখিনি সৰু সৰুকৈ ফালি থৈ দিছিলোঁ। সেইখিনি এইবাৰ মই মিক্স কৰা এই গুড়াখিনিতে ভালদৰে সানি ল'ম। সানি ধুনীয়াকৈ জাপি ল'ম, যাতে গুড়াখিনি ভিতৰৰ পৰা ওলাই যাব নোৱাৰে। আৰু এনেকৈ সৰু সৰুকৈ মই এনেকৈ জাপি লৈ তাৰপিছত কেৰাহী এটা গৰম কৰি মই ধুনীয়াকৈ ভাজি লৈছোঁ। আপোনালোকে বিচাৰিলে ৰিফাইন ইউজ কৰিব পাৰে। মই ইমান ৰিফাইন ইউজ নকৰোঁ, সেইকাৰণে মই খোৱা তেল মিঠাতেলতে ভাজি লৈছোঁ। তাৰপিছতে আমাৰ দুপৰীয়াৰ ভাত সাজ আজি প্ৰায় ৰেডিয়ে হৈ গ'ল। ইয়াতে আছে কচুৰে মাছ আৰু শলৰে মাছ আছে। তাৰপিছতে এয়া মই বনাই লোৱা কচুৰ পাতৰ বৰখিনি। কেনেকুৱা হৈছে আজিৰ থালিখন জনাব। যদি ভাল লাগে প্লিজ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে ফেচবুক পেজত চাই আছে প্লিজ পেজখন মোৰ ফ'ল' কৰি দিব। পেজখনৰ নাম আছিলে নিবিড় চিম্পুল ভিলেজ লাইফষ্টাইল। আজিলৈ ইমানে। বাই বাই। অহাকালি আকৌ দেখা হ'ব।